নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ইউটিউব চেনেল এডুকেটমলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টিত আমি ক্লাছ 10ৰ হিন্দী ইলেক্টিভ আলোক ভাগ 2ৰ যেটো 8 নম্বৰ লেসন আছে পদত্ৰয় এটো লিখিছে মীৰাবায়ে। হে লেসনটো মানে কবিতা হয়, তিনিটা মানে স্তবকত আছে, হেতু আমি অসমীয়াতে আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'টিয়ে তোমালোকক উপকৃত কৰিব। যদি হে ভিডিঅ'টো চাই ভাল পোৱা তেতিয়া হলে লাইক কৰিবা, কমেন্ট কৰিবা, লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথম যেটো পদ আছে সেই পদটোত আছে, হিন্দীটো চাই ল'বা, পিছত অসমীয়াটো দি আছোঁ। হেতুত কি আছে, মে তো শৰণ লাগি গোপাল जब लगी तब कऊ न जाने अब जानी संसार कृपा कीजिए दर्शन दीजिए सुध लीजिए तत्काल मीरा कहे प्रभु गिरधर नागर शरण कमल बलिहार। আকৌ এবাৰ চাবা, मैं तो शरण लागी गोपाल जब लगी तब कऊ न जाने अब जानी संसार कृपा कीजिए दर्शन दीजिए सुध लीजिए तत्काल मीरा कहे प्रभु गिरधर नागर शरण कमल बलिहार। অসমীয়াটো চাবা। এইটোত প্ৰথম পদটোত মীৰাবায়ে কৈছে যে হে গোপাল মই তোমাৰ চৰণত আহিছোঁ, কৈছে যে ভগৱান মই তোমাৰ চৰণত আহিছোঁ। প্ৰথমতে এই কথা কোনেও জনা নাছিল, কিন্তু এতিয়া সকলোৱে জানে। আগতে এই কথাটো কোনেও গম পোৱা নাছিল যে তেওঁ শ্ৰীকৃষ্ণৰ চৰণত আহিছে। প্ৰথমে এইটো কথা কোনেও গম পোৱা নাছিল, এতিয়া সকলোৱে জানে। গতিকে তুমি কি কৰিব লাগে, মোক কৃপা কৰা, মোক দৰ্শন দিয়া আৰু মোক চেতনা ঘূৰাই দিয়া। গতিকে তুমি সোনকালে মোৰ ওচৰলৈ আহা, মোক কৃপা কৰা আৰু মোক মোৰ জ্ঞান ঘূৰাই দিয়া। মই তোমাৰ শ্ৰীচৰণত নিজকে সমৰ্পণ কৰিছোঁ। মই কি কৰিছোঁ, তোমাৰ শ্ৰীচৰণত মোৰ সকলো তোমাক সমৰ্পণ কৰি দিছোঁ। প্ৰথম লাইনটো মে তো শৰণ লাগি গোপাল, হে গোপাল মই তোমাৰ চৰণত আহিছোঁ। নেক্সট লাইন জব লাগি তব কৌ না জানে অব জানি সংসাৰ। আগতে এই কথাটো কোনেও গম পোৱা নাছিলে, কিন্তু এতিয়া সেইটো কথা সকলোৱে জানে। নেক্সট লাইন কৃপা কিজে দৰ্শন দিজে সুধ লিজে তৎকাল। গতিকে কি কৰিব লাগে, তুমি কৃপা কৰা, মোক দৰ্শন দিয়া আৰু কি কৰা, মোৰ চেতনা ঘূৰাই দিয়া। নেক্সট লাইনটো কৈছে মীৰা কহে প্ৰভু গিৰিধৰ নাগাৰ শৰণ কমল বলিহাৰ। মীৰাই কৈছে যে হে প্ৰভু গিৰিধৰ মই তোমাৰ চৰণত কি কৰিছোঁ, নিজকে সমৰ্পণ কৰিছোঁ। বুজি পাইছে চাগে? আকৌ এবাৰ চাবা, হে গোপাল মই তোমাৰ চৰণত আহিছোঁ। প্ৰথমে এই কথা কোনেও জনা নাছিল, কিন্তু এতিয়া সকলোৱে জানে। গতিকে তুমি কৃপা কৰা, মোক দৰ্শন দিয়া আৰু মোক চেতনা ঘূৰাই দিয়া। মই তোমাৰ চৰণত নিজকে সমৰ্পণ কৰি। নেক্সটটোত কৈছে ছেকেণ্ড পদটো চাবা, মাহৰে ঘৰ আও সুন্দৰ শ্যাম তুম আয়া বিন সুধ নেহি मेरो पीरी परी जैसे प्राण माहरे आशा और न स्वामी एक तिहारो ध्यान मीरा के प्रभु बेग मिलो अब रासो ही मेरो प्राण। আকৌ এবাৰ চাবা, माहरे घर आओ सुंदर श्याम तुम आया बिन सुध नहीं मेरो पीरी परी जैसे प्राण माहरे आशा और न स्वामी एक तिहारे ध्यान मीरा के प्रभु बेग मिलो अब रासो जी मेरो प्राण मेरो मान। ইয়াৰ অসমীয়াটো চাবা। নেক্সটটোত কৈছে হে সুন্দৰ শ্যাম মোৰ ঘৰলৈ আহা, তুমি নহা কাৰণে মই পকা পানৰ দৰে হালধীয়া হৈ পৰিছোঁ। তোমাৰ বাহিৰে মই আৰু কাকোৱে আশা নকৰোঁ, গতিকে সোনকালে আহা আৰু মোৰ মান ৰখা। মাৰে ঘৰ আও সুন্দৰ শ্যাম, হে সুন্দৰ শ্যাম মোৰ ঘৰলৈ আহা। তুম আয়া বিন সুধ নেহি मेरो, তুমি নহা কাৰণে পীৰি পৰি জেছে প্ৰাণ, মই পকা পানৰ দৰে হালধীয়া হৈ পৰিছোঁ। মাৰে আশা অৰ ন স্বামী এক তিহাৰো ধ্যান, মোৰ আশা তোমাত বাহিৰে আৰু কোনোৱে নহয়। মীৰা কে প্ৰভু বেগ মিলো অব ৰাসোজি मेरो মান। গতিকে মীৰাৰ প্ৰভু বা গতিকে তুমি সোনকালে আহা আৰু মোৰ মান ৰখা। কৈছে যে হে সুন্দৰ শ্যাম মোৰ ঘৰলৈ আহা, তুমি নহা কাৰণে মই পকা পানৰ দৰে হালধীয়া হৈ গৈছোঁ। তোমাৰ বাহিৰে মই আৰু কাকোৱে আশা নকৰোঁ, গতিকে সোনকালে আহা আৰু মোৰ মান ৰখা। নিশ্চয় বুজি পাইছা? মাৰে ঘৰ আও সুন্দৰ শ্যাম মোৰ ঘৰলৈ আহা সুন্দৰ শ্যাম। তুম আয়া বিন সুধ নেহি मेरो পীৰি পৰি জেছে প্ৰাণ, তুমি নহা কাৰণে মই পকা পানৰ দৰে হালধীয়া হৈ পৰিছোঁ। মাৰে আশা অৰ ন স্বামী এক তিহাৰো ধ্যান, তোমাৰ বাহিৰে মই আৰু কাকোৱে আশা নকৰোঁ। মীৰা কে প্ৰভু বেগ মিলো অব ৰাসোজি मेरो প্ৰাণ। গতিকে তুমি সোনকালে আহা আৰু কি কৰা, মোৰ মান ৰাখা। গতিকে তুমি সোনকালে আহা আৰু মোৰ মান ৰাখা। 3 নম্বৰটোত কৈছে ৰাম নাম ৰস পীজে মনুয়া राम नाम रस पीजय तज कुसंग सत्संग बैठ नित हरि सरचा सुन लीजय काम क्रोध मद लोभ मोह कु
बहा चित्त सु दीजय मीरा के प्रभु गिरधर नागर ताही के रंग में भीजे राम नाम रस पीजे मनुआ राम नाम रस पीजे तज कुसंग सत्संग बैठ नीत हरि सरसा सुन लीजे काम क्रोध मद लोभ मोह कु बहा चित्त सु दीजय मीरा के प्रभु गिरधर नागर ताही के रंग में भीजे। आपके बार सबा राम नाम रस पीजे मनुआ राम नाम रस पीजे तज कुसंग सत्संग बैठ नित हरि सरसा सुन लीजे काम क्रोध मद लोभ मोह कु बहा चित्त सु दीजय मीरा के प्रभु गिरिधर नागर ताही के रंग में भीजे। यार अসমীয়াটো চাবা 3 নম্বৰটোত কৈছে ৰাম নাম ৰস পিজে মানুৱা ৰাম নাম ৰস পিজে কৈছে যে সকলোৱে ৰাম নামৰ ৰস পান কৰিব লাগে তজ কুসংগ সৎসংগ বেঠৈ নিত হৰি ৰসৰসা সুন লিজে আৰু কৈছে যে কুসংগ ত্যাগ কৰি সৎসংগত থাকি ভগৱানৰ চৰণত আহিব লাগে काम क्रोध मद लोभ मोह कु बहा चित्त सु दीजय काम क्रोध लोभ मोह आदि 6টা ৰিপুক মনৰ পৰা উলিয়াই দিব লাগে मीरा के प्रभु गिरिधर नागर ताही के रंग में भीजय আৰু কি কৰিব লাগে মীৰাৰ প্ৰভু শ্ৰীকৃষ্ণৰ ৰঙত নিজকে ৰঙাব লাগে মানে কি কৈছে সকলোৱে ৰাম নামৰ ৰস পান কৰিব লাগে কুসংগ ত্যাগ কৰি সৎসংগত থাকি ভগৱানৰ চৰণত আহিব লাগে বা ভগৱানৰ গুণানুকীৰ্তন কৰিব লাগে কাম ক্ৰোধ লোভ মোহ আদি 6টা ৰিপুক মনৰ পৰা উলিয়াই দিব লাগে আৰু প্ৰভুৰ ৰঙত নিজকে ৰঙাব লাগে। নিশ্চয় তোমালোকে ভিডিঅ'টো বুজি পাইছা যদি কিবা নুবুজা আছে তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰিবা মই নুবুজাটো বুজাই দিম আৰু যদি ভিডিঅ'টো চাই ভাল পাইছা তেতিয়াহ'লে লাইক কৰিবা তোমালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিবা আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।